All Party Hills Congress Party Day. I honestly thank our most respected, the president of this party, the organizers, each and everyone who are participating in this auspicious occasion. Ladies and gentlemen, I thank once again that you are going to hear patiently and going to give me 2 minutes. Apnaloke mok 2 minute man diok. And apnalokok moi agotia koi kyoma kuji loisu. Mok kyoma koribo na? Will you forgive me? Yes. Baido, sir, everybody, hey. Moi dutaman olop besi kota kom. Apnalokok konoba gad lagi jabo. Moi hekane agotia koi. Moi apologize kujisu. Mok kyoma koribo. Hobo na? Okay. Dear friends, All Party Hills Leaders Conference, it is not a particular community party নহয়. মানুহে ভুল বুঝে, মানুহে কয় এইটো মাত্ৰ কাৰ্বি বুলি কয়. No, it is not a Karbi party. It is the party of all the Hills peoples, all the scheduled tribes. আমি সকলো ইণ্ডিয়ান না? Are you all tribals? জনজাতি হয় না? গাহৰি পোৱা হয় না? কেকেৰা পোৱা হয় না? আমি সকলোৱে গাহৰি পোৱা, আমি সকলোৱে মদ পোৱা হয় না? হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? জাতি মাটি ৰক্ষা কৰিম বুলি কৈছিলে. সেইজন মানুহে আজি ট্ৰাইবেল মানুহৰ মাটিও নাই, জাতিও নাই, এতিয়া যি এটুকুৰা মাটি আছে সেইটো শেষ হ'বলৈ গৈ আছে. হয় না ৰাইজ? আজি এফিচিয়েন্স কনফাৰেন্স আছে. বিজেপি গভৰ্ণমেণ্ট আজি ৰেচন কাৰ্ড দি আছে. চিফ মিনিষ্টাৰ আজি ৰেচন কাৰ্ড দি আছে. সিহঁতৰ সময় নাপালে নেকি কওকচোন ৰাইজ? আজি এবছৰ দুবছৰ আগত ৰেচন কাৰ্ড কিয় নিদিলে? এবছৰ দুবছৰ আগত আমাক মাটি পটা কিয় নিদিলে? সিহঁতৰ সময় নাই. আমি ট্ৰাইবেল মানুহৰ যেতিয়া আমাক লেডিজ আমাক ৰেপ কৰে, আমাৰ ভণ্টি বাইদেউসকলক মলেষ্ট কৰে, তেতিয়া পুলিচৰ চকু নাই, ডিচি চকু নাই. ডিচি এছপি চকু ক'ত আছে? এছপিএছচিএলে যেতিয়া মিটিং কৰিবলৈ যায় তাত ভাড়া দিবলৈ সময় আছে. হয় নে নাই? ভোটাৰগত বংশ ইউপিপিএলৰ এগেইনষ্টত মাত মাতিবলৈ যায়, পুলিচে আমাক বাধা দিয়ে. ৰাহুল গান্ধী ডাঙৰীয়া এটা যাত্ৰা কৰি আছে. অসমৰ পুলিচ ডিপাৰ্টমেণ্ট, এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট তেখেতসকলে হস্তক্ষেপ কৰিছে, ষ্টপ কৰিছে. ইট ইজ এ ইলিগেল. হয় না? এতিয়া মেইন কথালৈ আহোঁ. আপোনালোকৰ চিএমৰ নাম হ'ল কি? তুলিৰাম. তগিৰাম না তুলিৰাম? Ladies and gentlemen, মই 4টা প্ৰশ্ন সুধিম আপোনালোকক. আপোনালোকে yes or no ক'ব লাগে. হ'ব না? গৰুত 4টা টেং আছে না? আছে. 2টা টিং আছে না? আছে. গৰুৰ 2টা চকু আছে না? আছে. আছে নহয়? yes ক'ব লাগে. গৰুৰ 4টা টেং আছে না? yes বুলি কওক. আপোনালোকে yes না? 2টা শিং আছে না? গৰুৱে তামোল গছ উঠে না? বেমাৰটো তাতে, বেমাৰটো তাতে. অসমৰ জনজাতি কাৰ্বি MLA, কাৰ্বি MP, ডিমাছাৰ MLA, দেউৰীটো MLAটো নাই, মিচিঙৰ MLA, বড়োৰ MLA, তিৱাৰ MLA, এইখিনি চব য়েছমেন. এইখিনি সব সময় কি কৰে? য়েছমেন. তামোল খাই, চিগাৰেট খাই তেখেতসকলে সদনত শুই থাকে. আছাম্বলিত সিহঁতে আমাৰ হৈ পেলাই মাত মাতিব লাগে, আমাৰ MLA, কিন্তু আমাৰ হৈ মাত নামাতে. সেইকাৰণে সিহঁতক আমি য়েছমেন. আমাৰ MP, কাৰ্বি আংলঙৰ MP, তেখেতৰ নাম কি? ঠিক আছে, অৰেঞ্জ সিং নহয় জানো? পাৰ্লামেণ্টত তেখেতে কি কৰিছে? একো কৰা নাই. তেখেতে টোপনি মাৰি থাকে. কাৰ্বি আংলঙত ইমান আনডেভেলপ হৈ আছে, সেই কাৰ্বি
তেখেতক আমি ইয়াৰ পৰা বুট মাৰি পেলাই পঠিয়াইছিলোঁ, কিন্তু তেখেতে আমাৰ কাৰণে এদিনো মাত নামাতিলে। আমাক এতিয়া কেনেকুৱা মানুহ লাগে? আমাক লাগে ডাইনামিক, আমাক লাগে এডুকেটেড মানুহ, আমাক কম্পিটেণ্ট মানুহ লাগে, আমাৰ শিক্ষিত মানুহ আছে। সেইজন হ'ল JI কাটাৰ এক্স কমিশনাৰ। এনেকুৱা এটা কমিশনাৰ লাগিব যিজন মানুহে আমাক ন্যায় দিব পাৰিব, সেইজন মানুহে আমাৰ চকু পানী ঢুকি পাব, সেইজন মানুহে আমাৰ দুখ সুখটো দেখি পাব। এনেকুৱা মানুহ লাগে নে নালাগে কওক ৰাইজ? যদি লাগে এই আগন্তুক ইলেকশ্যনত সকলো ৰাইজে ঢলে ঢলে ওলাই আহি JI কাটাৰ জিন্দাবাদ কৰিব লাগিব। তেখেতক আমি দিল্লী পঠিয়াব লাগিব, তেখেত আমাৰ দিল্লী গৈ পেলাই আমাৰ কাৰণে মাত মাতিব লাগিব, আমাৰ উন্নয়নৰ কথা লাগিব। কিন্তু আমাক নালাগে ইয়েছমেন MLA। ইয়েছমেন MLA লাগে নেকি? জোৰ কৰি কওক আমাক ইয়েছমেন হাঁপাও বুলিব। মই ইয়েছমেন কওক, আপোনালোকে হাতাও ক'ব। ইয়েছমেন জোৰ কৰি কওক, ইয়েছমেন আপোনালোকে চৰাই ডিমাচা ছোৱালী কিন ইয়েছমেন। আজিৰ পৰা ইয়েছমেন আমাক নালাগে, আমাক ইয়েছমেন নালাগে। ইয়েছমেনৰ কাৰণে আজি 70 years আমি চকু পানী মাতি লৈ গৈছে, আমাক ছোৱালীবিলাকক ৰেপ কৰিছে, পুলিচে ফল্চ কেছ দিছে, আমাৰ মা দেউতাক অত্যাচাৰ কৰিছে, আমাক চাকৰি দিয়া নাই, চাকৰিত প্ৰমোচন দিয়া নাই, স্কলাৰশ্বিপ দিয়া নাই। এনেকুৱা মানুহ আমাক আমাৰ কাৰণে মাত মাতাত লাগে নে নালাগে কওক? লাগে। সেইকাৰণে আপোনালোকক SPSL আজি মই দেখিছো MSc members, you are the captain of this organization, you are the commandant of this organization. It is your duty, your service, your dedication, your honest and ethical manner will give us a better service. Yes. I request and appeal all the members of this APLCL party member কৈছো যে আপোনালোকৰ অনেষ্টি, আপোনালোকৰ ইথিকেল মেনাৰ পাৰ্টিক ডিচিভ নকৰাকৈ আপোনালোকে যদি সঁচাকৈ চিনচিয়াৰকৈ যদি পাৰ্টিৰ কাৰণে কাম কৰে, তেতিয়াহ'লে নেক্সট ইলেকশ্যনত আমাৰ JI কাটাৰ জিকাটো আমি কনফাৰ্ম কৰিছো। Therefore, it is the duty of each and everyone. Go home, go to your village, tell people we want change. Change lage na lage? We want change. We want justice. আপোনালোকে justice ক'ত পায় কওকচোন? আমি যেতিয়া বেমাৰ হয় আমি হস্পিটেলত যাম, হয় না? আমি যেতিয়া ন্যায় বিচাৰিবলৈ যায় আমি থানাত যাওঁ, কি কৰিবলৈ যায়? FIR লগ কৰিবলৈ যায়। আমাৰ FIRটো পুলিচে কেতিয়াও ৰেজিষ্টাৰ নকৰে, সেইকাৰণে আমি ন্যায় নাপাওঁ। We are deprived of justice. Always we are denied of justice only because of our ignorance. Our ignorance plus our ego. Our ego to আজিৰ পৰা খেদিব লাগিব, ego to মাইনৰ পৰা ডিলিট কৰিব লাগিব। আমি all each and everyone, কুকি হওক, নাগা হওক, খাইতে হওক, মৃত হওক, দেউৰী হওক, মিচিং হওক, বড়ো হওক, যিসকল কাৰ্বি আংলঙত বসবাস কৰি আছে, whosoever is inhabitant of this Karbi Anglong, please remove from your mind, delete the ego, come forward, let us united and let us fight for the justice. We stand for the justice. We cannot be dominated by others. আপোনালোকে চব ৰাইজ আজি বিজেপিয়ে কি কৰিছে? যেতিয়া ট্ৰাইবেল মানুহৰ প্ৰব্লেম ইছ্যু আহে মিডিয়াতে আমাক কেতিয়াও হাইলাইট নকৰে। Last 77 years, the government of Assam, they use both the missionaries, police post, administrative use করে. They not only use, they abuse the process. At the same time, the Assamese call them mainstream media কেতিয়া আমাৰ দুখ সুখটো প্ৰকাশ নকৰে। আমাৰ ৰাস্তা ফুটলি যদি নেদেখায়, আমাৰ গাঁৱতে টয়লেট নাই এইটো নেদেখায়, আমাৰ গাঁৱতে বিজুলী নাই এইটো নেদেখায়, সিহঁতি মাত্ৰ এটা দুটা বিজেপিৰ চামচাকে দেখায়। আমাৰ লগত শ্ৰীৰামৰ আমাৰ লগত MOU মেমৰেণ্ডম আণ্ডাৰষ্টেণ্ডিংটো আমাৰ লগত ৰাম সীতাৰ লগত নাই। আমি দেউৰী মানুহ, আমি আপোনালোকে কাৰ্বি মানুহ, আমি কোনোবা বামুণ শৰ্মাক আনি পেলাই এতিয়া পূজা কৰিছিলে নেকি? কৰা নাই। কাৰ্বি বিয়া হম দে বামুণক আনি পেলাই বিয়া কৰে নেকি? ইমান শাদী হয় আমি বামুণক আনে নেকি? নানে। কিন্তু অসম চৰকাৰ এণ্টায়াৰ 3টা ডিষ্ট্ৰিক্ট কাউন্সিল আছে, ডিমা হাছাও, কাৰ্বি আংলং, বড়োলেণ্ড আৰু 6টা
ইকনমিক কাউন্সিল আছে ইউসিসি ইউনিফর্ম সিভিল কোড যেতিয়া ইয়াত লাগু হ'বলৈ গৈ আছে এই কাউন্সিলৰ ইএম জিএম এমএসসি সিএম এটা মাত মাতা নাই এই ইয়েসমেন খিনি আমি এবাৰ ইহঁতক আমি অফাই দিব লাগিব ইহঁতক আমি ৰিপ্লেস কৰিব লাগিব কি কাৰণে কৈছো আজি কাৰ্বি যি ড্ৰেছ পিন্ধি আছে ডিমাছা কি ড্ৰেছ পিন্ধি আছে নিজৰ ছোৱালী কি পিন্ধি আছে গাৰো কি পিন্ধি আছে সেইটো নচলিব এটাই কালচাৰ হ'ব ওয়ান ল্যাঙ্গুয়েজ ওয়ান কালচাৰ ওয়ান নেশন থিওরি যদি আহে কাৰ্বি থিওরি লাভ নাই ডিমাছা থিওরি লাভ নাই ওই বড় থিওরি লাভ নাই তো গাৰো থিওরি লাভ নাই কি কয় খাসিয়া থিওরি লাভ নাই মান থিওরি লাভ নাই ফাইটাৰ থিওরি লাভ নাই কুকি থিওরি লাভ নাই বিকজ আমাক এনেকৈ সাবজুকেট কৰিবলৈ গৈ আছে আমি ব্ৰিটিছক ইয়াৰ পৰা খেদিছিলো ব্ৰিটিছে কৈছিলে ইউ ইণ্ডিয়ান ইউ কেনট ৰুল বুলি কৈছিলে টুডে ব্ৰিটিছ আৰ নট হিয়াৰ উই আৰ ৰুলিং আওৰছেলফ হয় না আমি যদি 6 শিডিউল পাই অটোনমাস যদি ষ্টেট পাই আমি ৰুল কৰিব পাৰিম না নোৱাৰিম আৰে জোৰ কৰিব পাৰিম না নোৱাৰিম Please stand up. Let us see. Yes, please sit down. আমি যদি স্টেট হুড পাবলৈ যাই তেতিয়াহ'লে আমাক কেনেকুৱা লিডাৰ লাগিব আমাক লাগিব এটা ডাইনামিক লিডাৰ সেইজন কোন সেইজন জে.আই. কাটাৰ Ladies and gentlemen, এইকাৰণে মই কৈছো যে ইউনিফৰ্ম চিভিল কোড আহিছে we are going to develop a culture এই নাচি থাকি যেনেকৈ এতিয়া ইণ্টাৰ আসামত বিজেপি গভৰ্ণমেণ্টে মানুহবিলাকক